হেল্ল' নমস্কাৰ। মই খুৰাহঁতৰ ঘৰত ফুৰিব আহিছোঁ। বিয়া চিয়া যোৱাৰ পিছত মই ইয়াতে আহিলোঁ। বাইদেউ আৰু মই একেলগে ফুৰিব গ'লে একেলগে যাওঁ, থাকিলেও একেলগে থাকোঁ। এতিয়া যিহেতু বাইদেউ বিয়া হৈ গ'ল, সেইকাৰণে মই এতিয়া খাৰুৱাত ফুৰিব আহিছোঁ। মই মোৰ ৰুমত নোযোৱালৈকে এইকেইদিন ভাবিছোঁ এনেকৈ ফুৰি ফুৰি মই থাকিম আৰু মনটো ভাল লাগিব, যিহেতু ঘৰখন এতিয়া খালী খালী হৈ গ'ল। লগতে এই ভিডিঅ'টি বনোৱাৰ আন এটি বিশেষ কাৰণ হ'ল, আমাৰ বিয়াখন যিহেতু পাৰ হৈ গ'ল, এই বিয়াখন সুকলমে পাৰ হোৱাৰ বাবে তাৰ আঁৰত যিকেইজন ব্যক্তি আছে, সেই ব্যক্তিসকলক মই মোৰ লগতে আমাৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ দিয়াৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। মামাহঁতৰ ফালৰ পৰা যেনেদৰে কষ্ট কৰিছিল, ঠিক তেনেদৰে দেউতাহঁতৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰিছিল প্ৰত্যেকজন ব্যক্তিয়ে। তাৰ মাজত কেইজনমান ব্যক্তিৰ নাম মেনশ্যন নকৰিলে কিবা যেন আধৰুৱা লাগি যাব। সৰু মামাৰ পৰা, সৰু মহাৰ পৰা, খুৰা, বাবা দেউতা অৰ্থাৎ খুৰা, তাৰপিছত জুমিবাহঁতৰ খুৰা, পেহা পেহী, মহা মাহী, জেঠা বৰদেউতা সকলোবিলাকে ইমান বেছি কষ্ট কৰিছে আচৰিত। আমাৰ ওচৰৰে খুৰা শৰ্মা খুৰাও আমাৰ বিয়াখনত বহুত পৰিশ্ৰম কৰিছে। সেইকাৰণে ভাল লাগিছে, মানে ওচৰ চুবুৰীয়া হ'লে এনেকুৱা হ'ব লাগে। তেখেতক মই মোৰ ফালৰ পৰা মানে ভাষা বিচাৰি পোৱা নাই, কিদৰে মই ধন্যবাদ জনাম। গৰু পোৱালি এটা জন্ম পালে আজি দুপৰীয়া। জুমিবাই বেলেগ থিয় দি আছে, সৰু ছোৱালীৰ নিচিনা। ইয়াৰ মাজতে মই এটি কথা কওঁ যে আশা কৰোঁ আপোনালোকে শুনি সুখী হ'ব নিশ্চয়। বাৰ বিয়াখন যিহেতু ভিডিঅ' কৰাইছে, এতিয়া ভিডিঅ' কেছেট চবেতো চাব নোৱাৰিব, যিসকলে ওচৰত থাকিব তেখেতসকলেহে চাব পাৰিব। গতিকে এই ভিডিঅ'বিলাকৰ ৰ' ফুটেজখিনি মই বিচাৰিছোঁ আৰু দাদাজনক কৈ থৈ দিছোঁ, দাদাজনে দিব আৰু তাৰ পৰা মই ভিডিঅ' বনাম। তাত জোৰোণৰ পৰা বিয়াত আখৈ তোলোৱাৰ পৰা সকলোবিলাক এই ভাল লগা দৃশ্যবোৰ মই পুংখানুপুংখৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। আজি 8টাত উঠিছোঁ ৰাতিপুৱা, মোৰ কাৰণে খুব ৰাতিপুৱাই 8টাত উঠি গা পা ধুলোঁ, তাৰ আগত জুই পোৱালোঁ। খুব ভাল লাগিছে, মোৰ পিচ যে আছে সেইকাৰণে জুই পুৰি খুব বেছি ভাল লাগিছে। গৰম পানীৰে গা ধুলোঁ বহুত দিনৰ মূৰত। তাৰপিছত এনেই যিহেতু 12:30 উঠোঁ, 12:30 উঠিলে গৰম পানী আৰু ক'ত বিচাৰিম, সেইকাৰণে ঠাণ্ডা পানী ধুই আছিলোঁ। আজি গা চা ধুলোঁ, গৰম পানী খুব ভাল লাগিল। আৰু বিয়াৰ টোপনি শেষেই হোৱা নাই, দিনতেই হওক ৰাতিপুৱাই হওক মই মানে খুব টোপনিয়াই থাকোঁ কেৱল। 12:30 উঠোঁ ডেইলি, আজি 8টাত উঠিছোঁ, অলপ ফ্ৰেছো লাগিছে ঘৰলৈকে যাম কাৰণে। এনে ৰাতিপুৱা কেঞ্চেলেই হয় প্ৰগ্ৰেমবিলাক, মই আগতে ভাবি থৈ দিয়া যিবিলাক প্ৰগ্ৰেম থাকে কেঞ্চেলেই কৰোঁ, ৰাতিপুৱা উঠিব নোৱাৰোঁ কাৰণে। কিন্তু যোৱাকালি যিহেতু মই খুৰাক কৈ থৈ দিছোঁ, খুৰাৰ কথা যিহেতু পেলাব নোৱাৰোঁ, যাম বুলি কথা দিছোঁ, সেইকাৰণে আজি ৰাতিপুৱা উঠিলোঁ। এতিয়া চাহ তাহ খালোঁ, যাবৰ কাৰণে ৰেডি হৈ আছোঁ। খুৰা থাকোঁ যাব আজি, থাকিলোঁ হয় কেইদিনমান, যিহেতু ক্লাছ চলিল সেইকাৰণে আজি যাব ওলালোঁ আৰু।
আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম।